হেল্ল' গাইছ, আজি চিট ফাৰ্মলৈ খেতিলৈ বুলি ওলাইছোঁ। যাওঁ খেতি চাই আহোঁগৈ। গাইছ, এতিয়া আমি চিট ফাৰ্ম পাইছোঁহি আৰু নদীখন পালোহি। নদীখন দৃশ্যটো দেখাম। ৰাস্তাটো গোটেইখন খান্দ খাই গ'ল। গতিকে ইয়াত এখন চুইচ গেট বহাইছিলে। সেইখন চুইচ গেটখন দেখিছে, এইখন এইফালে ভাঙি পেলালে। এই ছাইডটোত ভাঙিলে, এই ছাইডটোত ভাঙিছে, এই ছাইডটোত ভাঙি গোটেইখন খহাই পেলালে। গতিকে এইখন নদীয়ে পানী যায় আহিলে পথাৰলৈ পানী, ডাঙৰ পানী আহি ভাঙি পেলালে। গতিকে এইখনেই নদী, ঘিলাধাৰী বুলি কয়, ঘিলাধাৰী মাটি কয় এইখন। এনেকৈ এতিয়া ৰাস্তাটো খান্দি পেলালে পানী আহি। এয়া আমি আহি পালোহি আমাৰ খেতি। দেখিছে খেতি ইয়াত যেনেকুৱা হ'ব লাগিছিলে তেনেকুৱা নাই হোৱা, পানী নাই, পানী শুকালে। গতিকে এয়া আমাৰ খেতি পালোহি আহি। চাওক আমাৰ খেতি, এয়া চিট ফাৰ্মৰ খেতি। ইয়াতে এয়া আমাৰ বাইদেউ আহিছিলে খেতি চাবলৈ পথাৰলৈ। দেখুৱাইছোঁ দৃশ্যটো আপোনাক।